So hello guys, good afternoon. সকলোকে স্বাগতম জনাইছো আজি ব্লগটিলৈ। আজি উৰুকা উৰুকাৰ কাৰণে মেজি বনাই আছো। চাই থাকক ভিডিওটো শেষলৈকে। কেনেকৈ বনাইছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। ইয়া মোৰ লগত আছে ভাগিন আৰু আছে দেউতা। তে মই বাঁহ কাটি আনিলো। এইটো বাঁহৰ আগটো পুতি আছো। সাইডে সাইডে কেনেকৈ বনাম কি দিম আপোনালোকক গোটেইখিনি ভিডিঅ'ত দেখা পাব। ভিডিঅ'টি চাই থাকিব। এয়া আমাৰ বাৰীৰ হ'ল আসাম ভুৰকা বাছ। এই বাঁহটো দেউতাই ৰুইছিল। এতিয়া বহুত ডাঙৰ হৈছে বাঁহজোপা। তাৰে দুডাল বাঁহ লৈ আহিলোঁ। সৰুকৈ বনাম, ভালকৈ বনাব নাজানো, কিন্তু তথাপি ট্ৰাই কৰি আছোঁ অলপমান। আৰু মোক হেল্প কৰি আছে ভাগিন মাধুৰ্য বেচেৰা। চাওক কেনেকৈ মানে মাটিত লুতুৰি পুতুৰি হৈ কাঠবিলাকত মাটি দি আছে। কথা নুশুনে, কিন্তু মানে ইচ্ছা কৰিব মন যায়, সেইকাৰণে কৰিলোঁ। যিহেতু সৰু ছোৱালী সৰু বাচ্ছা দেখিহে শিকিব, সেইকাৰণে অলপমান বনাইছোঁ, যাতে এইবিলাক বস্তু দেখা পায় শিকিব পাৰে। আগতে দেউতাহঁতে বনাইছিল, এতিয়া দেউতাহঁতৰ বয়স হৈছে, এতিয়া ভালকৈ বনাব মানে কাম কৰিব নোৱাৰিম। সেইকাৰণে মই অলপমান ট্ৰাই কৰিছোঁ। ময়ো কোনোদিন বনোৱা নাই, এইবাৰ প্ৰথম বনাইছোঁ। দেউতাই ওচৰতে আছে, গোটেইখিনি বস্তু চাই আছে, কেনেকৈ বনাব লাগে কৈ আছে। মই আগতে ভাবিছিলোঁ যে তামোলৰ যিবিলাক ঢকুনা আছে সেই ঢকুনাবিলাকে দিয়ে বনায়, কিন্তু নহয়, বাঁহেদি বনাব লাগে আৰু তলত খেৰ দিব লাগে। ঢকুনা দিব পাৰে, ঢকুনাৰ পাত তলত দিলে ভালে হয়, যিবিলাক মানে ধুনীয়াকৈ উঠে। যিবিলাক বাঁহৰ টুকুৰি কৰি মই কাটি লৈছোঁ প্ৰথমতে, আৰু চাইডে চাইডে অলপমান খুন্দি লৈছোঁ যাতে বাঁহবিলাক পৰি নাযায়। সেই খন্তিৰে মই গাঁত খান্দি আছোঁ, আৰু সেই গাঁতত মই এই বাঁহডাল লগাই দিম। আৰু এনেকৈ বান্ধি দিলোঁ, অলপমান হ'ল। নেক্সট কালি ৰাতিপুৱা আপোনালোকে দেখা পাব এইটো কেনেকৈ পুৰা দিম, মানে কেনেকৈ লগাম মেজিটো। ৰাতিপুৱালৈ সকলোৰ লগত অপেক্ষা থাকিল। বাই বাই। সুপ্ৰভাত বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ দৃশ্য এতিয়া 5:30 বাজিছে, আৰু চাওক কেনেকুৱা এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা অলপ সোনকালে উঠিব লগা হ'ল, মানে উঠিব লাগে, আৰু উঠিয়ে লগাই দিয়া হ'ল। কিন্তু ক্ষমা কৰিব বন্ধুসকল, যোৱাকালি মানে ফিনিচিঙৰ যিটো মানে ফিনিচিঙত যেনেকুৱা আছিল সেইখিনি ফটো মাৰি বা ভিডিঅ' কৰি থোৱা নহ'ল। যাৰ ফলত মানে আজি ৰাতিপুৱা ডাইৰেক্ট মেজিটো জ্বলাৰ পাছতহে দেখুৱাব পালে আপোনালোকে। জুইটো জ্বলি আছে, আৰু এই মেজিৰ জুয়ে যেনেকৈ জ্বলি আছে তেনেকৈ যাতে সকলোৰে দুখ বেয়া দিনবিলাক যাতে দূৰ হয়, সকলোৰে যাতে জীৱনত ভাল দিন আহে, আৰু সকলোৱে যাতে আনন্দত থাকিব পাৰে, সকলোৰে ভাল হওক তাতে কামনা কৰিলোঁ। আৰু বিহু সকলোৰে আনন্দময় হওক।